Hello everyone. Welcome to Assam Study Hub. Assam Study Hubলৈ আপোনালোকক স্বাগতম জনাইছো। আমি আসাম জিকেৰ ওপৰত আপোনালোকলৈ 250টা কোৱেশ্চন আগবঢ়াম বুলি ভাবিছো আৰু আমি প্ৰতি সপ্তাহে পাৰ্ট ওয়াইজ 250টা কোৱেশ্চন আপোনালোকলৈ আগবঢ়াম। ইয়াৰে আজি ফাৰ্স্ট পাৰ্টটোত আমি 15টা কোৱেশ্চন আগবঢ়াম। তাৰ পিছত আমি প্ৰতি সপ্তাহে আপোনালোকলৈ কোৱেশ্চন আগবঢ়াই থাকিম। আজিৰ ফাৰ্স্ট পাৰ্টৰ প্ৰথমটো কোৱেশ্চন আছে অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ভিতৰত বনাঞ্চলৰ অন্তৰ্গত মুঠ ক্ষেত্ৰফল কিমান? ফাৰ্স্ট অপচন ক নম্বৰ 33%, খ নম্বৰ 22%, গ নম্বৰত আছে 28% আৰু ঘ নম্বৰত আছে 19%। ইয়াৰে ভিতৰত আমাৰ শুদ্ধ এনসাৰটো হ'ব 33%। 33% ক্ষেত্ৰফল অসমৰ বনাঞ্চলে আগুৰি আছে। নেক্সট কোৱেশ্চন নম্বৰ 2 কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়লৈ উদ্যান হিচাপে উন্নীত কৰা হৈছিল? ইন which year কাজিৰঙা wildlife sanctuary was elevated to a national park? তাৰমানে কাজিৰঙা অভয়াৰণ্যখনক কেতিয়ালৈ আমি ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানিছো? কোৱেশ্চন নম্বৰৰ ফাৰ্স্ট অপচনটো আছে 1974 চন, খ নম্বৰত আছে 1975 চন, গ নম্বৰত আছে 1976 চন আৰু ঘ নম্বৰ অপচনটোত আছে 1977 চন। ইয়াৰে ভিতৰত আমাৰ শুদ্ধ এনসাৰটো হ'ব 1974 চন। তাৰমানে 1974 চনৰ পৰা আমি কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানি আহিছো। নেক্সট কোৱেশ্চন নম্বৰ 3 আছে The first tea company established in Assam was অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমটো চাহ কোম্পানী কোনটো? অসমত চাহ কোম্পানী যে প্ৰতিষ্ঠা হৈছিল তাৰে ফাৰ্স্ট কোনটো চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল? এ নম্বৰ অপচনত আছে যোৰহাট টি কোম্পানী, বি নম্বৰ অপচনত আছে আসাম টি কোম্পানী, চি নম্বৰ অপচনত আছে আসাম বেংগল টি কোম্পানী and D নম্বৰ অপচনত আছে none of the above। নে ইয়াৰে ভিতৰত কোনোটোৱে নহয়। আমাৰ শুদ্ধ এনসাৰটো হ'ব আসাম টি কোম্পানী। আসাম টি কোম্পানী আছে অসমত প্ৰতিষ্ঠা হোৱা প্ৰথমটো চাহ কোম্পানী। নেক্সট How many national parks are there in Assam? আমাৰ চতুৰ্থটো প্ৰশ্নত আছে যে অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ফাৰ্স্ট অপচন আছে 5, অপচন বি আছে 6, অপচন সি আছে 7 নে অপচন ডি আছে 8। ইয়াৰে ভিতৰত কোনটো আমাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা? শুদ্ধ এনসাৰটো হ'ব অপচন সি মানে 7। মুঠ 7টা উদ্যান ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমত আছে। নেক্সট আমি ইয়াতে অলপ জানিব লগা কথা আছে যে আমাৰ মুঠ যে 7টা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কৈছো, নেশনেল পাৰ্ক যে 7টাৰ কথা কৈছো, এই কেইটাৰ নাম কি কি? 2021 আগলৈকে আমাৰ অসমত অসম চৰকাৰে স্বীকৃতিপ্ৰাপ্ত দিয়া 5খন ৰাষ্ট্ৰীয় উদ্যানহে আমাৰ অসমত আছিলে। 2021 পিছত আমাৰ অসমত অসম চৰকাৰে আৰু 2খন ৰাষ্ট্ৰীয় উদ্যান নেশনেল পাৰ্ক হিচাপে স্বীকৃতি দিছে। ইয়াৰে 1 নম্বৰত আছে কাজিৰঙা নেশনেল পাৰ্ক, যোনখন 11 ফেব্ৰুৱাৰী 1974 অভয়াৰণ্যৰ পৰা ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীত কৰা হয়। নেক্সট 2 নম্বৰত আছে মানস নেশনেল পাৰ্ক, এইখন কৰা হয় 1990। থাৰ্ড নম্বৰত আছে নামেৰি নেশনেল পাৰ্ক। নামেৰি নেশনেল পাৰ্কখন 15 নৱেম্বৰ 1998 নেশনেল পাৰ্ক হিচাপে উন্নীত কৰা হয়। ফৰ্থ নম্বৰত আছে ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্ক, 9 মাৰ্চ 1999। 1999ৰ 9 মাৰ্চৰ পৰা আমাৰ ডিব্ৰু-চৈখোৱা নেশনেল পাৰ্কখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে মনা হয়। 5th নম্বৰত আছে
Orang National Park. Orang National Park খন 13th April 1999 পৰা National Park হিচাপে মানা হয় আৰু 6 নম্বৰত আছে Raimona National Park আৰু 7 নম্বৰত আছে Dihing Patkai National Park এই দুখন National Park আমাৰ recently আমাৰ অসম চৰকাৰে National Park হিচাপে ঘোষণা কৰিছে Raimona National Park খন 5th June 2021 আৰু Dihing Patkai National Park খন 9th June 2021 হব 25 to mistake হৈ গৈছে এটো 21 হব আৰু আপোনালোকে যদি এই ন্যাশনাল পাৰ্ক কেইখনৰ ওপৰত আৰু বিতংকৈ পঢ়িব বিচাৰে বা জানিব বিচাৰে তেন্তে আমাৰ ওয়েবসাইট www.assamstudyhub.com আপোনালোকে ভিজিট কৰিব পাৰে ডেসক্ৰিপচন বক্সত ইয়াৰে লিংক দিয়া থাকিব আপোনালোকৰ যদি ইয়াৰে ন্যাশনাল পাৰ্কৰ বিষয়ে আৰু জানিবলগীয়া আছে তেন্তে আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে এতিয়া আমাৰ কোৱেশ্চন সিৰিজৰ নেক্সট কোৱেশ্চন 5th number question আছে which one is the state animal of Assam অসমৰ ৰাজ্যিক পশু কি অসমৰ কোনটো পশু ৰাজ্যিক পশু হিচাপে মানা হয় ফাৰ্স্ট অপচন আছে ৰয়েল বেংগল টাইগাৰ নেক্সট আছে monkey C নম্বৰত আছে lion and D নম্বৰত আছে one horn rhinoceros আমাৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব আমি সকলোৱে জানো শুদ্ধ এনসাৰটো কি হ'ব Option D, one horn rhinoceros. I mean, এশিঙীয়া গড় অসমৰ ৰাজ্যিক পশু হিচাপে জনা যায়। Next question. 6 number. In which year tea is declared as state drink of Assam? কোন চনত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে ঘোষণা কৰা হয়? চাহ অসমৰ পানীয় হিচাপে কেতিয়াৰ পৰা ঘোষণা কৰা হয়? Option A আছে 2011 Option B আছে 2015 Option C আছে 2017 and Option D আছে 2021 কিমান চনৰ পৰা আমি চাহক ৰাজ্যিক পানীয় বা ষ্টেট ড্ৰিংক হিচাপে মানি আহিছো ইয়াৰে শুদ্ধ এনসাৰটো হ'ব 2011 ৰ পৰা আমি খোৱা চাহ ৰাজ্যিক পানীয় হিচাপে মানা হয় নেক্সট question number 7 Which is the state tree of Assam? অসমৰ ৰাজ্যিক গছৰ নাম কি? ৰাজ্যিক পানীয়ৰ দৰে আমাৰ অসমত গছৰ ভিতৰত কোনটো গছক ৰাজ্যিক গছ হিচাপে জনা যায়? ৰাজ্যিক গছৰ নাম অপচন আছে banana tree, option B আছে holong tree, option C আছে makai tree and option D আছে tea tree. ইয়াৰে কোনটো গছ আমি ৰাজ্যিক গছৰ নাম ৰাজ্যিক গছ বুলি জানো ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি হলং ট্ৰী তাৰমানে হলং গছক আমি ৰাজ্যিক গছ হিচাপে জানো নেক্সট question number 8 which is the largest district of Assam according to area wise মাটিকালি হিচাপে অসমৰ আটাইতকৈ ডাঙৰ জিলাৰ নাম কি মাটিকালি হিচাপে আমাৰ অসমৰ যিমান কেইখন জিলা আছে অসমত সৰ্বমুঠ যিমান কেইখন জিলা আছে তাৰ ভিতৰত কোনখন জিলা সকলোতকৈ ডাঙৰ অপচন এ আছে ধুবুৰী অপচন বি আছে কামৰূপ মেট্ৰ অপচন সি আছে নলবাৰী অপচন ডি আছে কাৰ্বি আংলং ইয়াৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন ডি কাৰ্বি আংলং জিলাখনক আমি মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা হিচাপে জানো নেক্সট question number 9 in which year Horaighat Bridge of Assam established অসমৰ হৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্য কিমান চনত সম্পন্ন হয় অসমৰ থকা দলং কেইখনৰ ভিতৰত হৰাইঘাট দলংখন কেতিয়া কাম সম্পন্ন হয় ইয়াৰে ফাৰ্স্ট অপচনত আছে 1962 Second আছে 1976 C number option আছে 1952 না D number আছে 1948 ইয়াৰে শুদ্ধ এনসাৰটো হ'ব option A 1962 হৰাইঘাট দলংখনৰ কাম সম্পূৰ্ণ হয় next question number 10 how many tiger reserve are there in Assam অসমত কেইটা ব্যাঘ্ৰ প্ৰকল্প আছে অসমত ব্যাঘ্ৰ প্ৰকল্প কেইটা আছে First option আছে
4টা B number option আছে 5টা C number আছে 3টা and D number আছে 7টা ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন A 4টা আৰু এই 4টা ব্যাঘ্ৰ প্ৰকল্পৰ নাম হৈছে ফাৰ্স্ট কাজিৰঙা সেকেন্ড মানস থাৰ্ড নামেৰি এণ্ড ওৰাং এই 4টা আমি ব্যাঘ্ৰ প্ৰকল্প হিচাপেও জানা যায় এই 4টা ন্যাশনাল পাৰ্কৰ ব্যাঘ্ৰ প্ৰকল্প বা টাইগাৰ ৰিজাৰ্ভো আছে নেক্সট question number 11 what is the main commercial crop of Assam অসমৰ প্ৰধান বাণিজ্যিক শস্য কি অসমৰ প্ৰধান বাণিজ্যিক শস্যটো হৈছে অপচন A আছে কপা B আছে মৰাপাট C আছে কুহিয়াৰ D আছে সৰিয়হ শুদ্ধ এনসাৰটো হ'ব অসমৰ প্ৰধান বাণিজ্যিক শস্য হৈছে মৰাপাট মৰাপাটো অসমৰ বাণিজ্যিক শস্য হিচাপে জনা যায় নেক্সট আছে question number 12 what is the name of the largest coffee producing plantation in Assam অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম কি সকলোতকৈ বেছি কফি উৎপাদন অসমৰ কোনখন বাগিচাত হয় ক নম্বৰ অপচন আছে লাচং খ নম্বৰত আছে মাহুৰ গ নম্বৰ অপচনত আছে গুঞ্জং আৰু ঘ নম্বৰ অপচনত আছে সাপই ইয়াৰে শুদ্ধ এনসাৰটো হ'ব গ নম্বৰ অপচন গুঞ্জং গুঞ্জং বাগিচাখনত অসমৰ সৰ্বোচ্চ কফি উৎপাদন হয় next question number 13 what is the total area of Assam অসমৰ সৰ্বমুঠ মাটিকালি কিমান অপচন ক 98,428 square kilometer option khod আছে 78,438 square kilometer option god আছে 68,428 square kilometer আৰু option ঘদ আছে 88,438 square kilometer ইয়াৰে শুদ্ধ এনসাৰটো হ'ব option খ 78,438 square kilometer তাৰ মানে 78,438 বৰ্গ কিলোমিটাৰ next question number 14 which is the highest peak in Assam অসমৰ উচ্চতম শৃংগটোৰ নাম কি অসমৰ সৰ্বোচ্চ উচ্চতম শৃংগ কোনটো ফাৰ্স্ট ক নম্বৰ অপচনত আছে ঠেংপিবা খ নম্বৰত আছে উমলাপৰ গ নম্বৰ আছে সিংহাসন ঘ নম্বৰত আছে মহাদেৱ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ক ঠেংপিবা শৃংগটো অসমৰ সৰ্বোচ্চ উচ্চ শৃংগ নেক্সট 15 number question আৰু আমাৰ আজি first part or last question what is the name of the highest mountain range in Assam অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি অসমৰ পাহাৰ শ্ৰেণীৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীটোৰ নাম কোনটো ক নম্বৰত আছে কাছাৰ পাহাৰ খ নম্বৰত আছে মিকিৰ পাহাৰ গ নম্বৰত আছে বৰাইল পাহাৰ আৰু ঘ নম্বৰত আছে বুঢ়া পাহাৰ ইয়াৰে ভিতৰত শুদ্ধ এনসাৰটো হ'ব নম্বৰ গ বৰাইল পাহাৰ শ্ৰেণী হৈছে অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণী আজিলৈ ইমানতেই আমাৰ সিৰিজটো শেষ কৰিব লাগিব আপোনালোকৰ যদি আমাৰ এই ভিডিওটো ভাল লাগিছে তেন্তে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব